বন্ধুসকল ইতিমধ্যে 30 জুলাই তাৰিখে এনআৰচিৰ সম্পূৰ্ণ খচৰা তালিকাখন প্ৰকাশ হৈছে আৰু এই সম্পূৰ্ণ খচৰা তালিকাখনৰ পৰা ইতিমধ্যে 40,07,707 জন ব্যক্তিৰ নাম ইতিমধ্যে বাদ পৰা বুলি এনআৰচি কৰ্তৃপক্ষই জানিবলৈ দিছে আৰু এই যি 40,07,707 জন ব্যক্তিৰ নাম বাদ পৰিছে তেওঁলোকক এনআৰচি কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত দাবীৰ প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোক যে ভাৰতীয় নাগৰিক হয় আৰু তেওঁলোকৰ হাতত যি ভিত্তিবৰ্ষ 1971 চনৰ 25 মাৰ্চ এই ভিত্তিবৰ্ষৰ হিচাপ মতে তেওঁলোকৰ হাতত যদি 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ বৈধ নথি আছে তেনেহলে তেওঁলোকে নিজকে ভাৰতীয় বুলি দাবী কৰি তেওঁলোকে নিজৰ নাম এনআৰচিৰ যি সম্পূৰ্ণ এনআৰচি সেই সম্পূৰ্ণ এনআৰচিত অন্তৰ্ভুক্ত কৰাৰ কাৰণে তেওঁলোকে আবেদন কৰিব পাৰিব কিন্তু এই সম্পূৰ্ণ প্ৰক্ৰিয়ালৈ যোৱাৰ আগতে প্ৰথমতে প্ৰতিজন ব্যক্তিয়ে যি 40,07,700 জন ব্যক্তি আছে সেই সকল ব্যক্তিয়ে এটা কথা প্ৰথমতে তেওঁলোকে জানি ল'ব লাগিব সেই কথাটো হ'ল যে তেওঁলোকৰ নাম কিহৰ কাৰণে এনআৰচিৰ পৰা বাদ পৰিলে সেই কথাটো তেওঁলোকে প্ৰথমতে জানিব লাগিব আৰু সেই প্ৰক্ৰিয়াটোৰ কাৰণে ইতিমধ্যে এনআৰচি কৰ্তৃপক্ষই জনাইছে যে এটি বিশেষ ফৰ্ম তেওঁলোকে দিব আৰু এই ফৰ্মৰ জৰিয়তে অৰ্থাৎ এটি আবেদন পত্ৰ থাকিব আৰু সেই আবেদন পত্ৰৰ জৰিয়তে নিজৰ এআৰএন নম্বৰ আৰু যিজন ব্যক্তিৰ নাম বাদ পৰিছে ব্যক্তিজনৰ নাম এই সকলো যি তথ্য সেই তথ্যসমূহ সেই আবেদন পত্ৰৰ জৰিয়তে ফিল আপ কৰি পেলাই এনএসকে অৰ্থাৎ এনআৰচি সেৱা কেন্দ্ৰৰ যিজন স্থানীয় ৰেজিষ্ট্ৰাৰ যিজন থাকে স্থানীয় পঞ্জীয়ক অৰ্থাৎ এলআৰচিআৰ যিজন আছে সেই এলআৰচিআৰ জনৰ জৰিয়তে তেওঁলোকে নিজৰ নামটো এনআৰচি কিহৰ কাৰণে বাদ পৰিলে সেই কাৰণটো জানিবৰ কাৰণে তেওঁলোকে আবেদন কৰিব পাৰিব গতিকে আজি আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিম যে কাৰণ জানিবৰ কাৰণে যি আবেদন পত্ৰ আছে সেই আবেদন পত্ৰ কেনেদৰে পূৰণ কৰিব বা সেই সম্পূৰ্ণ আবেদন পত্ৰত কি ধৰণে উল্লেখ কৰা আছে সেই সম্পূৰ্ণ বিষয়বস্তুটো লৈ আজি আলোচনা কৰিম গতিকে পুনে পুনে মই আপোনালোকক স্ক্ৰিনত সেই যি ফৰ্ম সেই ফৰ্মখন দেখুৱাই পেলাই আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিম গতিকে আহক আৰম্ভ কৰোঁ আজি আলোচনা বন্ধুসকল এইখন ফৰ্মৰ জৰিয়তে আপোনালোকে নাম কিহৰ কাৰণে বাদ পৰিলে তাৰ কাৰণ জানিবৰ কাৰণে আবেদন কৰিব লাগিব আৰু এইখনত সুন্দৰভাৱে এটি আমি যেনেকৈ দৰখাস্ত লিখোঁ অৰ্থাৎ এপ্লিকেশ্যন আমি যেনেকৈ লিখোঁ খুব ধুনীয়াকৈ লিখা আছে আৰু ইয়াতে প্ৰথম অৱস্থাত লিখা আছে প্ৰতি নাগৰিক পঞ্জীৰ স্থানীয় পঞ্জীয়ক এলআৰচিআৰ ইয়াতে যি ডট চিন দিয়া আছে মই ৰেড মাৰ্ক কৰি দেখিছোঁ যি ডট চিন দিয়া আছে ইয়াতে আপোনাৰ যি এনআৰচি সেৱা কেন্দ্ৰ সেই সেৱা কেন্দ্ৰৰ নাম লিখিব লাগিব আৰু যাৰ যোনটো স্থানীয় এনআৰচি সেৱা কেন্দ্ৰ আছে সেই সেৱা কেন্দ্ৰৰ নামটো লিখিব পৰৱৰ্তী সময়ত আপোনালোকে যি এপ্লিকেশ্যনৰ গোটেই বিষয়বস্তুখিনি আছে এইখিনি নিশ্চয় আপোনালোকে ভালকৈ পঢ়ি চাব তাৰপিছত তলত যি এটি বক্স বনোৱা আছে এটি ঘৰ বনোৱা আছে ঘৰৰ প্ৰথমতে ওপৰত লিখা আছে এআৰএন অৰ্থাৎ আপোনাৰ যি এআৰএন নম্বৰ আছে সেই এআৰএন নম্বৰটো আপুনি ইয়াতে খুব নিৰীক্ষণ কৰি খুব শুদ্ধকৈ ভালকৈ আপুনি লিখিব লাগিব যাতে বুজি পোৱা যায় গতিকে আপুনি ইয়াতে এআৰএন নম্বৰটো লিখি ল'ব এআৰএন নম্বৰটো লিখাৰ পিছত তাৰ তলত যি ঘৰ বনোৱা আছে সেই ঘৰকেইটা মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ ইয়াতে যি ঘৰ বনোৱা আছে ইয়াতে লিখা আছে সদস্যৰ ক্ৰমিক নং তাৰপিছত লিখা আছে সদস্যৰ নাম তাৰ পিছত লিখা আছে খচৰা এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণ স্থিতি অৰ্থাৎ ষ্টেটাছ কাৰণ অৰ্থাৎ ৰিজন গতিকে প্ৰথমতে আপোনালোকক দেখুৱাই লৈছোঁ যি সদস্যৰ ক্ৰমিক নম্বৰ ইয়াতে সদস্যৰ ক্ৰমিক নম্বৰ বুলিবলৈ হ'লে আপুনি প্ৰথমতে 2015 চনত যি এনআৰচিৰ প্ৰপত্ৰ পূৰণ কৰিছিল আৰু সেই এনআৰচিৰ প্ৰপত্ৰত আপোনাৰ নামটো চিৰিয়েলি যি নম্বৰত আছে অৰ্থাৎ ধৰা হওক যে ঘৰত পিতৃ মাতৃ আৰু এজন সন্তান আছে গতিকে প্ৰথমতে পিতৃৰ নাম যদি লিখিছে দ্বিতীয়তে যদি মাতৃজনৰ নাম লিখিছে আৰু 3 নম্বৰত যদি সেই সন্তানজনৰ নাম লিখিছে আৰু সেই সন্তানজনৰ নাম যদি এনআৰচিৰ সম্পূৰ্ণ খচৰা তালিকাখনত অহা নাই আৰু তাৰ কাৰণ জানিবলৈ যদি আবেদন কৰিছে তেনেহ'লে প্ৰথমতে ইয়াতে যি সদস্যৰ ক্ৰমিক নম্বৰ আছে প্ৰথম ঘৰটোত সেই 3 নম্বৰ দিব লাগিব অৰ্থাৎ এনআৰচিৰ প্ৰথম যি 2015 চনত আবেদন কৰিছিলে তাতে যি চিৰিয়েল নম্বৰ আছে সেই চিৰিয়েল নম্বৰটো লিখিব লাগিব তাৰপিছত সদস্যৰ নামটো লিখিব লাগিব আৰু ইয়াতে যি স্থিতি অৰ্থাৎ ষ্টেটাছ আৰু ৰিজন যি কাৰণ এই দুটা এনআৰচিৰ বিষয়াসকলে লিখিব ঠিক তেনেকুৱা ধৰণে যিমানকেইজন সদস্যৰ নাম ইয়াতে আপুনি ভৰাব সেইকেইজনৰ সেই নাম অনুসৰি আপুনি সেই ক্ৰমিক নম্বৰ অনুসৰি নামবিলাক লিখি ধুনীয়াকৈ লিখি দিব
ইয়াৰ পিছত তলত যি আছে ভৱদীয় অৰ্থাৎ যিজনে এপ্লিকেশ্যনটো কৰিব অৰ্থাৎ ইয়াতে যদি পৰিয়ালৰ মুৰব্বীজনে যদি এই এপ্লিকেশ্যনখন কৰিছে আবেদনখন কৰি আছে তেনেহ'লে পৰিয়ালৰ মুৰব্বীজনৰ নাম লিখিব নিৰ্দিষ্ট স্থানত আৰু যদি মুৰব্বীয়ে নকৰে তেনেহ'লে যিকোনো এজন সদস্য অৰ্থাৎ 18 বছৰৰ ঊৰ্ধৰ যিকোনো এজন সদস্যৰ নাম ইয়াতে লিখিব পাৰে আৰু যি আবেদনকাৰী স্বাক্ষৰ অৰ্থাৎ যদি এজন সদস্যৰ নাম লিখিছে আৰু যদি আবেদনটো আৰু এজন কোনোবাই কৰি আছে একেখন পৰিয়ালৰ গতিকে আবেদনকাৰী স্বাক্ষৰ কৰিব স্থান আৰু তাৰিখ লিখিব তাৰপিছত তলত যিখিনি আছে সেইখিনি আপোনাৰ কৰিবলগীয়া নহয় গতিকে তলত যিজন বিষয়ে আপোনাৰ এই কাৰণ দৰ্শাব বা যি NSK ID আছে আৰু কাৰ্যালয়ৰ যিবিলাক বস্তু আছে সেই গোটেই বস্তুখিনি তলত NRC কৰ্তৃপক্ষক জনাই পেলাই আপোনাক সম্পূৰ্ণ বিষয়টো জনাই দিব হয় বন্ধুসকল এইখিনি আছিলে NRCৰ পৰা নাম বাদ পৰাৰ যি কাৰণ জনাৰ কাৰণে যি আবেদন পত্ৰ সেই আবেদন পত্ৰৰ আৰ্হি মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো ঠিক এনেকুৱা ধৰণে আপোনালোকে নিজৰ NRC সেৱা কেন্দ্ৰত গৈ পেলাই এই আবেদন পত্ৰখন সংগ্ৰহ কৰি তাৰ পিছত আপোনালোকে নিজৰ নাম NRCৰ পৰা কিয় বাদ পৰিছে সেই সম্পূৰ্ণ প্ৰক্ৰিয়াটো জানিব পাৰিব আৰু এই প্ৰক্ৰিয়াটো 10 আগষ্ট তাৰিখৰ পৰা আৰম্ভ হ'ব গতিকে আপোনালোকে নিজৰ NRCৰ যি সেৱা কেন্দ্ৰ আছে সেই সেৱা কেন্দ্ৰত গৈ পেলাই পত্ৰখন সংগ্ৰহ কৰি নিজৰ নামটো কিহৰ কাৰণে বাদ পৰিছে সেই সম্পূৰ্ণ বিষয়টো জানিব পাৰিব আৰু তাৰ পিছত আপোনালোকে পৰৱৰ্তী পদক্ষেপ ল'ব পাৰিব গতিকে আজি থুলমূলকৈ আপোনালোকে এই NRC সংক্ৰান্তত এই চমু বিৱৰণ দিবলৈ যত্ন কৰিছো গতিকে যদিহে ভিডিঅটো ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু বিভিন্ন জনক দেখুৱাবৰ কাৰণে বিভিন্ন জনলৈ এই বাতৰিটো বিলাই দিবৰ কাৰণে আপোনালোকে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰে আৰু যদি বিশেষ কিবা পৰামৰ্শ থাকে বা আপোনাৰ যদি কিবা প্ৰশ্ন থাকে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰিব আৰু আমাৰ চেনেল সংক্ৰান্তীয় যদি কিবা বিশেষ পৰামৰ্শ থাকে হেয়া আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে আৰু সদশেষত এটি অনুৰোধ জনাও যে আপোনালোকে যদি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিডিঅ চাইছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব